আহি দিছোঁ ন। এইখন হ'ল হাই হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। মই ৰূপম, মোৰ ইউটিউব চেনেললৈ। লগতে মোৰ আছে ভাগিন লিপিকা। আমি আহিছোঁ আজি যোৰহাট হস্পিটেললৈ। হস্পিটেলখন নাম কৈ দিছোঁ নিৰাময় হস্পিটেল। মানে আমাৰ লিপিকা ভাগিনে পথাৰত খেলি থাকোঁতে পৰি দুখ পাইছিলে, সেয়া বেণ্ডেজ কৰি থৈছিলোঁ। আজি হস্পিটেলত খুলিবলৈ আহিছোঁ। এই ভাগিনক অকণমান দেখুৱাইছোঁ হয়নে। লৈ যাওক, দেখাই বিচাৰি দেই। কি খাইছ? কি খাইছ? পৰঠা, তাৰপিছত ডিম আৰু বাটিত কি দেখুৱা আকৌ। এইয়া বুট দাইলৰ ভাজি ন। ধুনীয়া খাইছ। বাবাক দি দিম দেই। লিপিকা খালে আৰু মাছ চাছ নাখায় আৰু, মাছ ভাত নাখায় আৰু, হৈ গ'ল আৰু দেই। দি দিম নি? অঁ এইবাৰ ঘৰত চাবিগৈ দেই। এইয়া এইফালে চা, এইফালে দেখুৱাই দিছোঁ ৰ। এইয়া দেই, কান্দিলে দেখুৱাই দিমগৈ পাপাক, চা কেনেকৈ কান্দিছে বুলি। এই আমাৰ লিপিকা প্লাষ্টাৰ খুলি দিলে, এতিয়া ভাল হৈ গ'ল, দেখিলি নে বাৰু? এই হাঁহিব পৰা হৈ গ'ল, চা হাঁহি এটা মাৰি দে আকৌ, হাঁহি দে। হাঁহিছে চা, হাঁহিছে। এই হাঁহিব পৰা হৈ গ'ল, খুলি দিলে ন।